নমস্কাৰ, মই শ্ৰী দিগন্ত বহাৰী। আজি আমি দ্বাদশ শ্ৰেণী অসমীয়া বিষয়ৰ গোট 3 ইউনিট 3 এটি পাঠ আলোচনা কৰিবলৈ লৈছোঁ। তাত দুটা পাঠ আছে। দুইটা পাঠৰ পৰা 10 নম্বৰ পৰীক্ষাত আহিব। আৰু পাঠৰ বিষয়বস্তু হৈছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। পাঠটো ৰচনা কৰিছে ডক্টৰ চনলতা দাস। আৰু কৈশোৰ কাল আমি যদি চাওঁ, শৈশৱকাল, বাল্যকাল আৰু কৈশোৰ কাল। আমাৰ শিশুসকলৰ 3টা স্তৰ আছে। তাৰপিছত প্ৰাপ্তবয়স্ক। আমি জীৱনটো 4টা ভাগত ভাগ কৰিব পাৰোঁ। আৰু কৈশোৰ কালটো হৈছে 12ৰ পৰা 18 বছৰ যিখিনি সময়সীমা, সেই সময়সীমা সচৰাচৰ আমি কৈশোৰ কাল বুলি ক'ব পাৰোঁ। আৰু দেশৰ মানে বেলেগ বেলেগ দেশত কৈশোৰ কালৰ আৰম্ভণি বা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। এতিয়া কথাটো হ'ল, কৈশোৰ কালত কেনেদৰে ল'ৰা ছোৱালীক কি শিক্ষা দিব লাগে, কেনেদৰে আমি শিক্ষিত কৰি তুলিব লাগিব, সেই বিষয়ে এই পাঠটি সন্নিৱিষ্ট কৰা হৈছে। সোণালী শৈশৱকালৰ সহজল গতিৰ পৰিৱৰ্তে এটি কিশোৰ বা কিশোৰী কৈশোৰ কালৰ সন্মুখীন হয় তেওঁ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱৰ্তন। আমাৰ শাৰীৰিক পৰিৱৰ্তনৰ লগে লগে আমাৰ মানসিক বিকাশ লাভ হয় আৰু আমি বিভিন্ন ধৰণৰ নতুন কিছুমান চিন্তা, আমাৰ চেতনা আমাৰ মনলৈ আহে। এই কালছোৱা অতি সংকটকাল বা অতি ধুমুহা বা প্ৰেৰণৰ সময়। ষ্টেনিল হল বুলি এজন মনোবিজ্ঞানী আছিল। তেওঁ কৈছিল যে কৈশোৰ কালটো ধুমুহা আৰু প্ৰেৰণৰ সময় বুলি। এই সময়ত ল'ৰা ছোৱালীয়ে দ্ৰুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশ আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন। অন্যথা জীৱনৰ গতিত নানা ধৰণৰ খেলিমেলি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কৈশোৰ কাল হৈছে নৱজাগৰণৰ কাল। অফুৰন্ত শক্তিৰ বিকাশে এজন কিশোৰক নতুন দিশৰ উন্মোচন কৰিবলৈ দিয়ে। কৈশোৰ কালৰ শিক্ষাৰ ব্যৱস্থা উপযুক্ত হোৱাটো নিতান্তই প্ৰয়োজন। কৈশোৰ কালত কেনেধৰণৰ শিক্ষা দিয়া উচিত তাক জানিবলৈ পাঠটো যুগুতোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি পাঠটো যুগুত কৰা হৈছে। এতিয়া কথাটো হ'ল, কৈশোৰ কালত আমাৰ বিভিন্ন ধৰণৰ আমাৰ চিন্তা চেতনা পৰিৱৰ্তন হয়, আমাৰ শাৰীৰিক বিকাশ লাভ হয়, আমি জীৱনত অফুৰন্ত এটা চেতনা, এটা আমাৰ মানসিক দিশৰ পৰা আৰম্ভ কৰি শাৰীৰিক দিশৰ পৰা সকলো দিশতে আমাৰ কি হয়, পৰিৱৰ্তন হয়। আৰু আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা চেতনা আহে। আৰু এই সময়ত যদি আমি উপযুক্ত শিক্ষাই যদি শিক্ষিত কৰি তুলিব নোৱাৰোঁ, তেতিয়া কি হ'ব, বিভিন্ন ধৰণৰ শিশু কি হয়, অপৰাধ প্ৰৱণতাত তেওঁলোক বৰ্তি হয় বা তেওঁলোকৰ যৌন চেতনাটো বেলেগ এটা ধৰণলৈ গুচি যায়। আৰু সেইকাৰণে যে এই সময়ছোৱাত আমি কেনেদৰে শিক্ষা দিব লাগে বা আমি শিশুসকলক কেনেদৰে আগবঢ়াই নিব লাগে বা তেওঁলোকক আমি খেলা ধূলাত কিদৰে জড়িত ৰাখিব লাগে বা তেওঁলোকক বিভিন্ন ধৰণৰ কিতাপ পত্ৰত কিদৰে জড়িত ৰাখিব লাগে, সেই বিষয়ে পাঠটো সন্নিৱিষ্ট কৰা হৈছে। আৰু বিশেষ কথাটো হৈছে অভিভাৱকসকলে এই সময়ত যদি সুস্থিৰ ৰূপত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধ প্ৰৱণতাৰ প্ৰতি আগবাঢ়ি যাব পাৰে। এতিয়া কথাটো হ'ল, এটা শিশু যদি কৈশোৰ কালত বেয়া হৈ যায়, তাক আমি ভাল কৰিবলৈ, তাক যদি আমি সুপথলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ, সি ঘূৰি আহিব। যদি কৈশোৰ কালটো পাৰ হৈ যদি প্ৰাপ্তবয়স্কত যদি ভৰি দিয়েগৈ, তেতিয়া তাক পটককৈ আমি সুপথলৈ ঘূৰাই আনিবলৈ কঠিন। যেনেকৈ আমাৰ কুমলীয়া বাঁহ এডাল বেকা কৰিবলৈ খুবেই সহজ, কিন্তু বুঢ়া হ'লে সেইডাল বেকা কৰিবলৈ গ'লে কি হয়, ভাগি যায়। আৰু কৈশোৰ কালত কি হয়, অকল আমাৰ অপৰাধ প্ৰৱণতা নহয়, আমাৰ বিভিন্ন ধৰণৰ কিছুমান মাদক দ্ৰব্যৰ প্ৰতি আমি আসক্তি হয়, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি হয়। আৰু কি হৈছে, বিপৰীত লিংগ কামিতা কৈশোৰ কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। আৰু সেইকাৰণে এই সময়ত আমি ল'ৰা ছোৱালীক যিমান পাৰোঁ ব্যস্ততাপূৰ্ণ এটা জীৱন দিবলৈ চেষ্টা কৰিব লাগে। ছবি অঁকাই হওক, খেলা ধূলাই হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ যিখিনি অৱসৰ বিনোদনৰ যিখিনি সময়, সেই সময়খিনি যদি তেওঁলোকে সুস্থিৰৰূপে পালন কৰিব পাৰে বা পঢ়া শুনাত যদি ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষকসকলৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰি তেওঁলোকক অনুপ্ৰেৰণা যোগাব পৰা হয়, তেতিয়া কি হ'ব, তেওঁলোক সুপথলৈ আহিব পাৰিব আৰু তেওঁলোকৰ যিবোৰ চিন্তা চেতনা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব। আৰু এই পাঠটো ৰচনা কৰিছে ডক্টৰ চনলতা দাস। চনলতা দাস জন্ম হৈছিলে 1949 চনত। তেওঁ কৰ্মৰ জীৱন পাতনি মেলে অধ্যাপিকা হিচাপে। প্ৰথমে তেওঁ গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কিছু বছৰ শিক্ষকতা কৰি পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত তেওঁ অধ্যাপিকা ৰূপে যোগদান কৰে। উচ্চতম মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনাজড়িত ডক্টৰ দাসৰ 20খনতকৈ অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশিত হৈছে। আমি এতিয়া যিগৰাকী লেখক আছিল, লেখক চনলতা দাসৰ বিষয়ে আমি অৱগত হ'লোঁ। আৰু গোটেই কৈশোৰ কালৰ ইয়াৰ উপযোগী শিক্ষাৰ পাঠটোৰ যিখিনি মূল বিষয়বস্তু, সেইখিনি বিষয়ে আমি কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।
এই কালছোৱা মানৱ জীৱনৰ ৰূপান্তৰ কাল বুলি কোৱাৰ উপৰি কোনো শিক্ষাবিদৰ মতে ইয়াক নৱজাগৰণ কাল বুলি কোৱা হয়। যিহেতু আমাৰ সম্পূৰ্ণৰূপে আমাৰ শাৰীৰিক অৱয়ৱৰ সলনি হয়। কৈশোৰকালৰ ল'ৰা ছোৱালীয়ে সুস্থভাৱে নিজক মনত পৰিচালনা কৰিব নোৱাৰি বহু সময়ত হৈ পৰে বিদ্ৰোহী। তেনে সময়ত সুশিক্ষা দিব নোৱাৰিলে তেওঁলোকে বিপদগামী হৈ পৰে। মই আগতে কৈ আহিছোঁৱেই, কৈশোৰকালৰ ল'ৰা ছোৱালীয়ে পঢ়া শিক্ষানুষ্ঠান হ'ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। এই সময়ত আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিয়া উচিত। আৰু আমি অকল স্কুলত কি হয় বা বিদ্যালয়ত কি হয়, আমি তেওঁলোকৰ যিখিনি পাঠ্যপুথি আছে পাঠ্যপুথিৰ ওপৰতে আমি শিক্ষা প্ৰদান কৰোঁ, বা বিভিন্ন ধৰণৰ স্কুলত পাঠ্যপুথিয়ে যুগুত কৰি দিয়া মতে তেওঁলোকে কি কৰে, পাঠদান কৰে। আৰু এই সময়ছোৱাত কি কৰিব লাগে, তেওঁলোকৰ যিখিনি শিক্ষানুষ্ঠান বা শিক্ষানুষ্ঠানৰ যিখিনি বিষয়বস্তু আছে, সেই আনুষ্ঠানিক যিখিনি শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষা বা মূল্যবোধৰ শিক্ষাই হওক, নৈতিক মূল্যবোধেই হওক, তেওঁলোকৰ চিন্তা চেতনা কিদৰে পৰিৱৰ্তন কৰিব পাৰি, বিভিন্ন ধৰণৰ শিক্ষা তেওঁলোকক যদি দিয়া হয়, তেতিয়া তেওঁলোকৰ মনৰ পৰিৱৰ্তন হ'ব। আৰু এই সময়ছোৱাত তেওঁলোকে কি কৰিব পাৰিব, নিজকে সুস্থিৰ ওপৰত তেওঁলোকে বৰ্তাই ৰাখিব পাৰিব। আৰু কৈশোৰকালৰ ইয়াৰ উপযোগী শিক্ষা পাঠ্য বহুতো কথা আছে, এইখিনি আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।